মই সান্তনা আপোনালোক আটাইকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক আটাইৰে ভাল আছোঁ। ফ্ৰেণ্ডছ, আজি আমি এনে এটা ছানস্ক্ৰীনৰ বিষয়ে কথা পাতিম যিটো ছানস্ক্ৰীন মোৰ পাৰ্চনেল ফেভৰেট। মই লাষ্ট 2-3 ইয়াৰ্ছৰ পৰা ইউজ কৰি আছোঁ। ছানস্ক্ৰীনটো মইশ্চাৰাইজাৰৰ কাম কৰে, লগতে SPF-টো আছে 60। মই বাৰু কেতিয়াবা 50ৰো ইউজ কৰিছোঁ। কিন্তু আটাইতকৈ ডাঙৰ কথাটো হৈছে যে এই ছানস্ক্ৰীনটো হৈছে ছুৱেট ৰেজিষ্টেঞ্চ, অৰ্থাৎ আপোনাৰ ঘামিলেও এই ছানস্ক্ৰীনটো আঁতৰি নাযায়, আপোনাৰ স্কিনত ই ঠিকে প্ৰটেকশ্যনটো দিয়ে থাকে। আৰু সেইটো হৈছে এইটো অৰ্গেনিক হাৰ্ভেষ্টৰ ছানস্ক্ৰীন, আৰু এইটো SPF 60 হয়। আৰু ইয়াত থকা কথাবিলাক হৈছে SPF 60 উইথ ট্ৰিপল একশ্যন, আৰু লগতে ইয়াত আছে ছান প্ৰটেকশ্যন, মইশ্চাৰাইজাৰ, লগতে ছুৱেট ৰেজিষ্টেঞ্চ। যদিহে আপোনালোকে চাব পাৰিছে এইটোত, তেন্তে এইকেইটা আছে ইয়াত। এতিয়া এইটো কেনেকৈ ইউজ কৰিব লাগে, এইটো ইউজ কৰাটো একেবাৰে সহজ, তেনেকুৱা একো নাই। আপোনালোকে জাষ্ট এইটো এনেকৈ ঘূৰাই দিলে হ'ল। এনেকৈ দিলে ই বন্ধ হৈ যায়, আৰু এনেকৈ দিলে ই খোল খায়। তাৰপিছত টিপি দিলে অকণমান ওলালে গোটেই হাতখনৰ মই হাতখনৰ পৰা ঘূৰিছোঁ, অকণমান হ'লেই হৈ গ'ল, গোটেইখিনি কভাৰ আপ হৈ যাব। আৰু ই অকণমান ডাঠ হয় নৰ্মেল ছানস্ক্ৰীনতকৈ, কিন্তু ই আপোনাৰ কোনো ধৰণৰ গ্ৰিজি ভাৱটো নাহে, চিপচিপীয়া নালাগে। লগতে ইয়াৰ ছানস্ক্ৰীনৰ কাম খুব ধুনীয়াকৈ কৰে। আৰু আপোনাৰ এনেকুৱা ঘামাৰ পিছত এনেকুৱা নহয় যে আপোনাৰ ছানস্ক্ৰীনটো আঁতৰি গৈছে, আপুনি বাৰে বাৰে ছানস্ক্ৰীন ব্যৱহাৰ কৰিবলগীয়া হৈছে, এনেকুৱা কোনো কথা নাই। আপুনি ৰাতিপুৱা ওলাই যাওঁতে ব্যৱহাৰ কৰক, আৰু গোটেই দিনটোৰ বাবে আপোনাৰ এইটো হ'লেই হৈ গ'ল। আপুনি লগত লৈ কেৰি কৰি ফুৰাৰ কোনো কথা নাই। চ' আজি মই কোৱা এইটো মোৰ ফেভৰেট ছানস্ক্ৰীন হৈছে অৰ্গেনিক হাৰ্ভেষ্টৰ। এইটো SPF 60, 50ৰো পায়, আৰু 40 নে 30ৰো পায় বাৰু। ত' আপোনালোকে জানো মোক সোধে মোৰ পাৰ্চনেল ফেভৰেট, মোৰ এইটো আপোনালোকে ইউজ কৰি চাব পাৰে। নহ'লে লেকমি আৰু লোটাছৰ পোৱাৰ দৰে আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। ধন্যবাদ, আজিলৈকে আহিছোঁ।